নমস্কাৰ বন্ধুসকল, মই মিনময় অধিকাৰী আপোনালোকক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু আমি আজি বঙাইগাঁৱৰ আপোনালোকক এখন ব্ৰিজ দেখুৱাম, বাঁহৰ ব্ৰিজ। সেইখন আপোনালোকে হেংগিং ব্ৰিজ বুলিও অলপ ক'ব পাৰিব, কাৰণটো মই এতিয়া দেখুৱাম অলপ পিছত। তো চেনেলটো যদি নতুন হয় আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আপোনালোকৰ ছাবস্ক্ৰাইব কৰিলে বহুত উৎসাহ পাব ভিডিঅ' বনাবলৈ। আৰু চেনেলটো বেছি পুৰণি নহয়, নতুন চেনেল হয়, তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। গতিকে এতিয়া আমি আপোনালোকক দেখুৱাইছোঁ আজি আমাৰ বাঁহৰ ব্ৰিজখন দেখুৱাবলৈ গ'লোঁ বঙাইগাঁও। গতিকে অলপ দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা। তো বন্ধুসকল, আমি ফাইনেলি আহি পালোঁ এতিয়া। এইখন হৈছে বঙাইগাঁৱৰ হেংগিং ব্ৰিজ। এইখন হেংগিং ব্ৰিজ বুলিয়ে ক'ব লাগিব। আৰু আপোনালোকক ব্ৰিজখনৰ মাজত গৈ দেখুৱাই আছোঁ দৃশ্যসমূহ। তো বলক পলম নকৰি। তো এয়া হ'ল হেংগিং ব্ৰিজ। আমি এতিয়া উঠিলোঁ ব্ৰিজলৈ, এতিয়া গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে, এইটো হৈছে কুজিয়া নদী। এইটোৱে হৈছে কুজিয়া নদী। ব্ৰিজখন দীঘল আছে অলপ, দুয়োফালে কুজিয়া নদী দেখিবলৈ পাইছে আপোনালোকে। ব্ৰিজখনৰ অৱস্থা অলপ কমজোৰ বুলি ক'ব লাগিব, কাৰণ বাঁহৰ ব্ৰিজ, বেছি সময় নিটিকে। গতিকে মাজলৈ আহিলে অলপ ব্ৰিজখন উঠা নমা কৰে, আপ ডাউন কৰে, গতিকে সাৱধানে যাব লাগে ব্ৰিজখনলৈ। তো এতিয়া ব্ৰিজৰ মাজলৈ আহিলোঁ আৰু পৰিৱেশ দেখাই পাইছে আপোনালোকে। এইটো হৈছে কুজিয়া নদী, মোৰ পিছফালে আছে কুজিয়া নদী। এইটো ব্ৰিজৰ একদম মাজ ভাগত আছোঁ। দলংখনৰ অৱস্থা অলপ কমজুৰি বুলি ক'বই লাগিব, কাৰণ বাঁহৰ দলং যিহেতু এটা সময়ত কমজোৰ হৈয়ে যায়, আপোনালোকে যিমান যি নকওক কিয়। তো দুয়োফালে কুজিয়া নদী আছে, ইফালে হ'ল কুজিয়া নদী আৰু এইটো হ'ল কুজিয়া নদী। ইফালৰ পৰা ইফালেদি বৈ গৈছে এনেকৈ। আৰু এতিয়া সন্ধিয়া সময় হৈছে, তো আজি অলপ বতৰটো ডাৱৰীয়া টাইপ, গতিকে কুঁৱলী পৰি আছে। তো এইটো হৈছে হেংগিং ব্ৰিজ বুলি ক'ব পাৰিব আপোনালোকে বঙাইগাঁৱৰ। আৰু এটা কথা কৈ আছোঁ যে এইফালেদি হৈছে জগদবা আৰু বেতবাৰী যাব পাৰিব। বেতবাৰী হৈ আপোনালোকে পুৰণি বঙাই হৈ মেইন ৰাস্তা ওলাব পাৰিব। আৰু এইফালেদি গ'লে আপোনালোকে শিৱনশিলা মাৰ্কেটলৈ ওলাব পাৰিব। শিৱনশিলা মাৰ্কেট, কাচিডবা হৈ তেনেকৈ ওলাব পাৰিব, মাজগাঁও হৈ। আৰু এইফালে গ'লে আপোনালোকে কাকজানো যাব পাৰিব। তো গাঁৱৰ মানুহখিনি এই ব্ৰিজখনেৰে অহা যোৱা কৰে। যিমানে যি নহওক কিয়, বাৰিষাৰ দিনত কিন্তু অৱস্থা খুব অলপ বেয়া হৈ যায় বুলি ক'ব লাগিব, কাৰণ কুজিয়া নদীৰ পানী ওপৰলৈ উঠি আহে। আপোনালোকে কেইটামান চিনেমেটিক শ্বৰ্টছ টাইপ দেখুৱাই আছোঁ। চিনেমেটিক শ্বৰ্টছ একচুৱেলি ক'ব নোখোজোঁ, কাৰণ মই ইমান প্ৰ নহয়, তথাপি আপোনালোকক দেখুৱাবলৈ কিছুমান শ্বৰ্টছ চেষ্টা কৰিম। কেনেকুৱা হয় আপোনালোকে কমেণ্ট কৰি জনাব। The night has come, it's cold and losing my control. Your light is gone, and lonely darkness fill my soul. I wish that you could save me from my isolation. It's way too complicated. Let's stop this conversation. Let's stop this conversation. We got no relation. I have come, it's cold and losing my control. The light is gone, the night is come, it's crazy now. এতিয়া আমি নদীৰ পাৰলৈ আহিলোঁ আৰু ব্ৰিজখন আপোনালোকক ছাইডৰ পৰা দেখুৱাই আছোঁ। এইখন হৈছে ব্ৰিজখন। আৰু এটা কথা ক'ম ব্ৰিজখন দেখি কিনে, যে ব্ৰিজখনৰ অৱস্থা বহুত কমজোৰ, গতিকে অলপ চৰকাৰে চালে ভাল হয়। ব্ৰিজখন অলপ যদি ভাল কৰি দিয়ে, কিবা এটা কৰি কৰিব পাৰে, সেইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল। মোৰ ফালৰ পৰা আৰু মোৰ চেনেলটোৰ ফালৰ পৰা এইটো অনুৰোধ থাকিলে, গতিকে চৰকাৰে যদি অলপ চকু মেলি চায়, গতিকে খুবেই ভাল হ'ব। ক'ব পাৰে ব্ৰিজখনলৈ লক্ষ্য কৰি যে এইখন হেংগিং ব্ৰিজ কেনেকৈ হ'ল, ইয়াতে দেখোন খুঁটি আছে, তাৰ আছে। তো কথাটো হ'ল, এইখন আজি কেইবছৰমান আগতে
হেংগিং ব্ৰিজে আছিলে একেবাৰে ইয়াৰে পৰা একদম এণ্ডলৈকে হেংগিং ব্ৰিজে আছিলে কিন্তু যেতিয়া বাৰিষা কালত যেতিয়া পানী হয় এতিয়া পানীৰে ভৰি পৰে নদীটো তো লাহে লাহে আৰু তেতিয়া কমজোৰে হৈ গ'ল ছাইডবিলাক আৰু ব্ৰিজখনো লাহে লাহে কমজোৰ হৈ গ'ল তো মানুহে ইয়াত মাজত কিছুমান খুঁটি দিবলৈ আৰম্ভ কৰিলে আৰু তেনেকৈ মানে এইখন এতিয়া খুঁটিৰে গঠিত হৈ গ'ল তো আচলতে এইখন হেংগিং ব্ৰিজে হয় তো এইটো আপোনালোকে নাভাবিব যে মই হেংগিং ব্ৰিজ ক'লোঁ আপোনালোকক থাম্বনেইলত আপোনালোকে হেংগিং ব্ৰিজ দেখা পাব আৰু ভিডিঅ'টো অ'পেন কৰিলে আপোনাৰ এইখন হেংগিং ব্ৰিজ নহয় এই বুলি নক'ব কাৰণ সেইখন কেইবছৰমান আগত হেংগিং ব্ৰিজে আছিলে একেবাৰে গতিকে মই এই কথাটো আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ একেবাৰে তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব যদি বেয়া পালে ডিছলাইক কৰিব কিয় যদি ক'ব লগা আছে কমেণ্ট কৰি জনাব আৰু চেনেল যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব নাপাব আজিলৈ ইমানেই ধন্যবাদ